নমস্কাৰ বন্ধুসকল, এয়া ডিব্ৰুগড় বগীবিলৰ কাঞ্চনজংঘা অঞ্চলত প্লাষ্টিকৰ নাও বনোৱা হৈছে। ইয়াত আপোনালোকে দেখিছে এইখন গুৱাহাটীলৈ যোৱা হ'ব আৰু আপোনাৰ ইয়াত ৩,৩০০টা বটলে মানে তৈয়াৰ কৰা হৈছে এখন নাও। আৰু নাওখন হৈছে আমাৰ বুমণি দাই বনোৱা হৈছে। ইয়াৰ প্লাষ্টিক মুক্তৰ কাৰণে নাওখন বনাই দেখুওৱা হৈছে। কিদৰে প্লাষ্টিক মুক্ত কৰিব পাৰে তাৰে ওপৰত ভিত্তি কৰি নাওখন বনোৱা হৈছে। সকলো ৰাইজে কামনা কৰিব যাতে তেখেতৰ মনোকামনা পূৰণ হয়। আগবাঢ়ি আহিছে, ধুনীয়াকৈ বনাইছে। 13 দিনীয়া যাত্ৰা কৰিম বুলি কৈছে। গুৱাহাটীলৈ যাব, গুৱাহাটী পাওঁতে 13 দিনমান লাগিব বুলি কৈছে। সম্পূৰ্ণৰূপে এখন বনোৱা হৈ গ'ল আৰু কাইলৈ যাব 1 তাৰিখে। ইয়াৰ আজি 1 তাৰিখ হৈ গ'ল আমাৰ। আজি নাওখন যোৱা হ'ব। ইয়াত যা যোগাৰ কৰিছে, ধূপ চুপ লগাইছে আৰু ধুনীয়াকৈ যাতে সুকলমে পায়গৈ। ইয়াৰ আপোনাৰ 5জন যোৱা হ'ব। ইয়াত উঠিবলৈ গৈছে আৰু লাহেদি এয়া উঠিছে। আশা কৰিছোঁ ভিডিঅ'টো সকলোৱে ভাল পাব চাগে। চাব ধুনীয়াকৈ কিদৰে নাও তৈয়াৰ কৰিছে তেখেতে। এটাই কামনা কৰিব যাতে তেখেতৰ মনোকামনা পূৰণ হয়। ৩,৩০০টা বটল লৈ প্ৰস্তুত কৰিছে আৰু ব্ৰহ্মপুত্ৰ প্লাষ্টিক মুক্ত কৰাৰ প্ৰয়াস লৈ এয়া চেষ্টা চলাইছে আমাৰ বুমণি দাই। দিনমান লাগিব কৈছে গুৱাহাটীলৈ পাওঁতে। এইজন আমাৰ বুমণি দা। ইয়াত যাবলৈ সাজু হৈছে সকলো। ইয়াত নাও চালক এইজন বঠা। এতিয়া যাব এতিয়া। এইটো মোৰ নতুন চেনেল হয়। আশা কৰিছোঁ সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কিবা দিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' দিব পাৰোঁ। সকলো ৰাইজৰ মনোকামনা কৰিব যাতে তেখেতৰ আশা পূৰণ হয়। ধন্যবাদ। জয় আই অসম।